এই যে বাটটো দেখিছে, এই বাটটো নগাঁও জিলা 82 নং ৰহা সমষ্টি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 20 নং বৈশালংচি সমষ্টিৰ মাজতে বুলি ক'লেও ভুল নহয়। আৰু বাটটো মানে ইমান শোচনীয়, ইমান বেয়া। চাওকচোন কিমান মস্ত মস্ত গাঁত দেখিছেনে। আৰু মই বৰ্তমান ট্ৰেক্টৰত উঠি আহিছোঁ, কিন্তু ট্ৰেক্টৰৰ ওপৰত উঠি আহোঁতেও মানে টকাকেইটাও জানো নিবলৈ ৰাস্তা নাইকিয়া, এনেকুৱা বাট এইটো। উন্নয়নৰ ঢাক ঢোল কোবাই থকা এই মানে 20 নং বৈশালংচি সমষ্টিৰ প্ৰতিনিধিয়ে হওক বা 82 নং ৰহা সমষ্টিৰ প্ৰতিনিধিসকলে এই বাটটোৱে কেতিয়াবা আহি পাইছে নাই নাজানো দেই। ইউটিউব ভিডিঅ' কৰি থাকিলেতো ঘৰখন নচলিব ন। ঘৰ চলাবলৈ মানুহক টকা পইচা লাগিব। টকা পইচা হ'লেহে শাক পাচলিৰ পৰা ধৰি সকলো যা যোগাৰ হ'ব, নহয় জানো। সেয়েহে আজি কিছুদিনৰ পৰা ভালকৈ একো ভিডিঅ' দিব পৰা নাই, কিয়নো আপোনালোকে সকলোৱে জানে মই যিহেতুকে এজন সংসাৰী মানুহ আপোনালোকৰ দৰে। মোৰ এটা সৰু বাচ্ছা আছে, এগৰাকী পত্নী আছে। গতিকে মই আহিলোঁ কাম কৰিবলৈ, আৰু কাম কৰিবলৈ আহি ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ। মই এতিয়া আছোঁ বৰচালিত। শুনিবলৈ পোৱা মতে তাহানিতে বিভিন্ন ঠাইৰ পৰা যেতিয়া মানুহবোৰ আহিছিলে, ইয়াতে নতুনকৈ পাম ভাঙিছিলে, জংঘল জুৰিছিলে, মানে মাটি মুকল লাগিছিলে, তেতিয়া যথেষ্ট হাতী আছিলে। এই ঠাইখনত যথেষ্ট হাতী আছিলে, আৰু হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে বোলে এডাল বাঁহ, মানে দীঘলে একোডাল বাঁহেৰে খুব প্ৰকাণ্ড চালি বনাইছিলে, আৰু সেই খেৰৰ চালিৰ তলতে সকলোৱে একেলগে বসবাস কৰিছিলে, আৰু তাত জংঘল জুৰিছিলে। আৰু কিছুমানে কয় বোলে এই বৰতলি, ইয়াতে তাহানিৰ পৰা সৰিয়হ খেতি খুব ভাল হয়, আৰু সেই ভাল হোৱা বৰতলিৰ বাবে ক্ৰমান্বয়ে গৈ বৰচালি হ'লগৈ বুলি ক'ব খোজে। নমস্কাৰ বন্ধুসকল, এইচেন হেঁপাহৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকক মানে কিবা এটা ব্যতিক্ৰমী কিবা এটা কৰি দেখুৱাব খুজিছোঁ। আচলতে এইটো ভিডিঅ' হয় নে নহয় মই নাজানো। মই আছোঁ এখন সৰিয়হতলী পথাৰ, বাম পথাৰ। চাওক একদম পুৱাৰ সময়, এতিয়া প্ৰায় 7টা চাৰে 7টামান হৈছে ৰাতিপুৱা। বেলিটো যিহেতুকে ইফালৰ পৰা ওলাইছে। সৌ যে সিফালে দেখিছে, এইটো হ'ল টিকা পাহাৰ, আমাৰ পশ্চিম কাৰ্বি আংলং টিকা পাহাৰ বুলি কয়। সুদূৰ সৌ সঞ্জীৱে হাল বাই আছে। ট্ৰেক্টৰৰ পাছে পাছে আহি থকা বগলীবিলাক দেখি পেলাই আপোনালোকৰ বাৰু কি মনলৈ ভাৱ আহিছে? মোৰ কিন্তু LP স্কুলত যে পঢ়িছিলোঁ, সেই কবিতা থাকিলে মনত পৰি গৈছে। আপোনালোকৰ বাৰু মনত আছেনে? বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে বুটলি বিলাওঁগৈ বলা। সৰুতে বগলীক লৈ যে আমাৰ কিমান সাধু কথা, কিমান কাহিনী আছিল, মনত আজিও সজীৱ হৈ আছে। আবেলি যেতিয়া বগলী জাকটো আকাশৰ ওপৰেদি উৰি গৈছিলে, তেতিয়া আমি একেবাৰে পাছে পাছে দৌৰিছিলোঁ, বগলীয়ে বগা ফুট দি যা, বগলীয়ে বগা ফুট দি যা। একদম আমাৰ লগত দৌৰি ফুৰা কেইটা সিহঁতৰ কোনোবাটো পেন খুলিয়ে ক'ৰবাত পৰি ৰৈছিলে। কি যে ভাল দিন আছিলে। আৰু বগলীক লৈ কিমান যে সাধু আছিলে। বগলীয়ে সবাহলৈ নগলি কিয়, বা এং কৰি বেং কৰি ওলাই অহা লাহে কৰি বগে সেৱা কৰি যাওঁ, এনেকৈ পঢ়িবলৈও পাইছিলোঁ। ব'লক মই অকণমান মানে মৰা য'ত গেলাইছিলে সি বাৰু হাল বাই থাকক, এইফালে সৌফালে যাওঁ বিলখনৰ পাৰত। বিলেই হ'ব এখন। এই আগত যে বিলখন আছে, বিলখনো এপাক দেখুৱাই আহোঁগৈ। এতিয়া মই আহি পালোঁহি এইখন বিলখন, যিখন এখন সৰু বিল, আৰু বৰবিলৰ গাতে লাগি থকা এখন বিল। ইয়াত চাওক মৰা গেলোৱা যে, এইবোৰ মৰাবিলাক চাওকচোন দম হৈ আছে। কি কৰোঁ, সৰুতে আমি মৰা ঠাই দি এনেকৈ ঢেঁকী বনাওঁ, আকৌ সৰু মৰা ঠাইবিলাক জ্বলাই পেলাই তেনেকৈ তাৰি ধোঁৱা ফুৰকৈ উৰাই দিয়ে নহয়, খুব মনত পৰে। আৰু তেতিয়া আমাৰ ঘৰৰ ওচৰত এই বজেনহঁতৰ বুলি কয়, মোৰ লগৰ বজেনহঁতৰ খেতি কৰিছে। আজিকালি আমাৰ গাঁৱত মৰা খেতি কৰা মানুহ নাইকিয়াই হ'ল, জেগাও কম হ'ল। এতিয়া এই খেতিবিলাক এই বৰচালি ফালে হয়, বৰচালি শিঙিমাৰি এইটো চাইডে মৰা খেতি হয়, আৰু বিশেষকৈ বৰচালিত সৰিয়হ খেতি খুব বেছি হয়। ঘৰৰ ওচৰ হোৱা হ'লে মৰা ঠাইবোৰ লৈ গ'লোঁ হয়, ঠাণ্ডা দিনত জুই পোৱাব খুব ভাল লাগিল। কিন্তু এতিয়া এই আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ, কমচে কম 4-5 কিলোমিটাৰমান দূৰ হ'ব। তামাম মাছ আছে, বৰশী টুপিয়ালে যে মাছ পাবই। সেইফালে দেখিছেনে, মানে পানী দেখিয়ে গম পোৱা যায় মাছ যে আছে। বৰশী এটা অনা হ'লে খুব ভাল লাগিলে হয়। একদম মনে যদি ৰৈ থাকোঁ, একদম চৰাই চিৰিকটি মাতবিলাক শুনি যায়, কিমান ভাল লাগে। আপোনালোকে ক'বচোন মোৰ ভিডিঅ'টো কেনেকুৱা পালে, ভাল লাগিলে নে বেয়া লাগিলে। আৰু পথাৰখনৰ বগলী মখা আপোনালোকক দেখুৱাবলৈ মন গ'ল। আৰু এইডাল হ'ল গছ, কি গছ আপোনালোকে জানেনে? গাত যে হুল আছে, দেখিছেনে কিমান হুল আছে? এইডাল কি গছ বাৰু জানেনে? আমাৰ যে সতী জয়মতীক বোলে এনেকুৱা কুটকুৰা গছতে বান্ধি পেলাই শাস্তি দিছিলে। এই গছডাল দেখিলে মনত পৰে। অৱশ্যে গছডাল সেই প্ৰজাতিৰ গছে হয়নে নে অন্য গছ, সেইটোহে ক'বলৈ দিগদাৰ। এতিয়া বন্ধুসকল, আপোনালোকৰ ফালে বাৰু কি খেতি কৰিছে, বা আপোনালোকে
কি কি খেতি কৰে এই বতৰটোত অকণমান জনাবচোন কমেণ্ট কৰি পেলাই বিশেষ পথাৰতনো আৰু কি দেখুৱাম আৰু মাজে মাজে টিলাবিলাক আছে টিলাবিলাকত সৰু সৰু গছবিলাক আছে সৰুৱা গছ বুলি কয় যিবোৰ সৰুৱা গছক পাত কাটিলে ছাগলীয়ে খাই খুব ভাল পায় আৰু মানে সেই তাৰ তলতে জিৰাবৰ একদম খুব ধুনীয়া ঠাই আছে মানে বেছি ৰ'দ লাগিলে তাতে জিৰাওঁগৈ এই সৰু ভিডিঅ'টো ইয়াতে সামৰো নে কি কয় এতিয়া পুনৰ এটা নতুন ভিডিঅ'ত এখন নতুন ঠাইত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিওঁ বাই বাই জয় অসম।